আহকচোন আমি পালেং পুৰি বনাওঁ পালেঙৰ ছিজনত। এয়া একমুঠি পালেং ভালদৰে ধুই লৈছোঁ। ধুই পেলাই পানী দি দিম, অলপ পানী দিব, পালেঙৰ পৰা পানী ওলাব। এতিয়া এই পালেংখিনি বইল হোৱালৈকে মানে 6-7 মিনিট সময় বইল কৰিব লাগিব। এয়া চাওক কোমল কোমল হৈ গ'ল। এতিয়া পানীৰ পৰা টুকি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিওঁ। এয়া এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি মই মিক্সি জাৰত দিছোঁ আৰু ইয়াতে অকণমান আদা অকণমান পিচি লৈছোঁ, এইখিনি দি দিওঁ। আৰু নিমখটো আপোনালোকে এতিয়াও দিব পাৰে বা পিছত দিলেও হ'ব। এইখিনি এতিয়া মই পালেংখিনি এটা পিউৰি বনাই লওঁ। এয়া চাওক কি ধুনীয়া পিউৰি হৈ গৈছে। এতিয়া ইয়াত আমি ময়দা দিব লাগিব, ময়দা বা আটা, মইতো এনেকুৱা ৰঙা আটা দিম। আৰু যিমানটো পালেং হৈছে সেইটোতে মানে ইয়াত হোৱাকৈ হ'ব লাগে, ইমানটো দি লৈছোঁ। বেচন দি দিছোঁ, প্ৰায় 2 চামুচ বেচন দিছোঁ। বেচনটো অকণমান ফ্ৰাই কৰি ল'ব লাগিব। ভালদৰে ডো বনাব লাগিব, ভালদৰে আটা নিচিনাকৈ ইয়াক মঠিব লাগিব। আৰু ইয়াত দুটামান বস্তু দিব লাগিব, সেইকেইটা এতিয়া দি ল'ম। মই আশীৰ্বাদ আটাটো দিছোঁ আৰু এয়া জিৰা দিছোঁ। আৰু আগতে আমি নিমখ দিয়া নাই, মানে এটা আন্দাজ কৰি পেলাই অকণমান নিমখ দিব, বহুত বেছিও দিব নালাগে। আৰু ৰিফাইন এইটো মই প্ৰায় 2 চামুচ হিচাপত ৰিফাইন দি লৈছোঁ। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ আমি আটা যেনেকৈ মঠো তেনেকৈ এটা আটা মঠাৰ নিচিনাকৈ মঠি ল'ব লাগিব। আৰু ইয়াত কোনো ধৰণৰ পানী দিব নালাগে। যদি পালেংটো বেছি হয় তেতিয়াহ'লে ইয়াত আটা মিক্স কৰি যাব লাগিব, সেইকাৰণে একে কোবতে আটাটো বেছিকৈ দিব নালাগে। এতিয়া এনেকৈ ভালদৰে মঠি লওঁ এইখিনি। এয়া চাওক কিমান কোমল হৈছে, আৰু অকণমান আটা মই দিব লগা হৈছে। আৰু এতিয়া অকণমান ৰিফাইন দি ভালকৈ মঠি পেলাই এইটো 20 মিনিট সময়ৰ কাৰণে ঢাকি পেলাই থৈ দিম। এতিয়া 20 মিনিট সময়ৰ কাৰণে ঢাকন লগাই থৈ দিওঁ। মই সৰু সৰু লাডু কৰি ল'লোঁ আৰু এনেকুৱা গোল শ্বেপত বনাইছোঁ। এইখিনি বেলিছোঁ আৰু ইফালে মই কেৰাহীত তেল মানে ৰিফাইন গৰম কৰি আছোঁ। আৰু এই শ্বেপটো আপোনালোকে নিজৰ হিচাপত দিব। কিছুমানে অলপ অভেল টাইপত বনায়, মই ইয়াক গোল গোলকৈ বনাবলৈ লৈছোঁ। তেলটো ভালদৰে গৰম হ'ব দিব। আৰু এয়া চাওক এইখিনি মই পুৰি বনাই আছোঁ। এয়া হৈ গ'ল। গতিকে পালেঙৰ ছিজনতে, পালেং থকাৰ সময়তে আপোনালোকে পালেং পুৰিটো বনাই খাই চাব, বহুত টেষ্টি হয়। আজি মই আপোনালোকক দেখাম কিহৰ কিহৰ লগত খাইছোঁ। পুৰি বাটাৰ চিকেনৰ লগত আৰু লগতে মায়ে বনোৱা জলকীয়া আচাৰ।